স্যার কওকচোন আপোনাৰ কি হৈছে? ডক্টৰ চৌধুৰীক লগ কৰিব আছিলে ছাৰ। হয় ময়ে ডক্টৰ চৌধুৰী, কওকচোন। ছাৰ মোৰ পাহৰা বেমাৰ আছে বহুত, কিবা এটা ভাল মেডিচিন দিয়ক, নহ'লে মানুহে পাহৰি। আচ্ছা, কিমান দিন হ'ল এইটো বেমাৰ? আপুনি কোন হয়? ময়ে ডক্টৰ চৌধুৰী, মোক ক'ব পাৰে, কওকচোন। কেনেকুৱা মানুহজনক ইমান পাহৰে পাপ? আচ্ছা, মদ খায় নেকি আপুনি? ছাৰ ইমান পুৱাই কিন্তু এটা বনাই দিয়ক সৰুকৈ। সুধিছোঁ আপোনাক, মদ খায় নেকি এনে? বেছি নহয় ছাৰ, এক মাত্ৰ। দিনত 1 পেক মানে? নহয় ছাৰ, এক পেক নহয়, 1 বটল। 1 বটল। কি? ঠিক আছে মেডিচিন দুটামান লিখি দিছোঁ, টাইমত খাবা। টাইমৰ পৰা আগত নহয়, পাছতো নহয়, আৰু নাপাহৰিব। কিহৰ লগত খাম ছাৰ? হুইস্কিৰ লগত নে বিয়াৰৰ লগত ছাৰ? কি যে কয় আপুনি? পানীৰ লগত খাব, ক'ত হুইস্কিৰ লগত খায়? পানীৰ লগত খাব ঔষধ, মই লিখি দিছোঁ, পানীৰ লগত খাব। কেনেকুৱা মানুহ এইটো, ইমান পাহৰি থাকে, কি কৰা যাব? ৰাতিপুৱা ব্ৰেকফাষ্টৰ পাছত আৰু লাঞ্চৰ আগত আৰু ৰাতি ডিনাৰৰ পাছত, বুজিছে? মনত ৰাখি খাব, তেতিয়াহে ভাল হ'ব। আপুনি কোন হয়? আপোনাক ক'ৰবাত দেখা লাগিছে, মই ক'ত দেখিলোঁ জানো? ডক্টৰ চৌধুৰী নেকি আপুনি? ময়ে ডক্টৰ হয়, ময়ে ডক্টৰ চৌধুৰী। আপুনি একদমেই সঁচাই পাহৰি যায় দেই। মেডিচিনকেইটা খাব নাপাহৰিব খালি। আগলৈ পৃথিৱীৰ মানুহ পাহৰি যাওক, কিন্তু মেডিচিনকেইটা সময়ত খাব, আৰু এসপ্তাহ পাছত আকৌ আহিব, কিন্তু আহিবলৈ নাপাহৰিব আকৌ। ঠিক আছে, এতিয়া আপুনি আহিব পাৰে। হয়, ঠিক আছে। ৰমেশ, শুনাচোন। ছাৰ কওক, কি মাতিছিলে ছাৰ? নেক্সট পেচেণ্ট কোন আছে আৰু কি নাম তেওঁৰ, আৰু কিহৰ কাৰণে আহিছে কোৱাচোন। ৰাজকুমাৰ। ছাৰ কাণেদি কম শুনা পায় অলপ। ঠিক আছে, পঠাই দিয়া।